আপোনাৰ মৰমৰ জলিউড হাংগামা চেনেলটি সাবস্ক্ৰাইব কৰক আৰু কাষতে থকা নোটিফিকেশ্যন বেলটো ক্লিক কৰক তেতিয়াহে এই চেনেলৰ নতুন আপডেটছবোৰ পাই থাকিব বিদেশত ঘূৰি থকা মানুহটো তাৰ মাজত যে সময় দিছে অনেক ধন্যবাদ নমস্কাৰ মই পূৰ্বাঞ্চল ইউটিউব চেনেলৰ ভাস্কৰ দত্ত আৰু আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল জলিউড হাংগামা যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰি সেই বেল আইকনটো টিং কেনে দবাবলৈ নাপাহৰিব ধন্যবাদ এতিয়া ভাস্কৰ জানিব বিচাৰিম যেহেতু আপোনাৰ বহুত কমেণ্ট আহে সকলোকে ৰিপ্লাইটো দিব নোৱাৰে আৰু মেছেজ চাগে ছ'চিয়েল মিডিয়াত ইমান এক্টিভ নাথাকে চাগে ইমান নাথাকে চ' কমেণ্ট সকলো ৰিপ্লাই দিব নোৱাৰে তাৰ মাজত ছোৱালীৰ কমেণ্ট আহে বেছি আহে নে ল'ৰাৰ কমেণ্ট বেছি আহে যদি মই নিজৰ ইউটিউবৰ যিটো আমাৰ গ্ৰাফ বা ষ্টেটিষ্টিক্স সেইটো চাবলৈ যাওঁ তেতিয়া মেক্সিমাম মেজৰিটি ল'ৰাই চায় মোৰ চেনেলটো যিমানটোলৈকে জানো 87% লোক ল'ৰাই চায় আৰু বাকী ছোৱালীয়ে চায় আৰু ছোৱালীৰ কমেণ্ট আহে এতিয়া কিছুমানৰ এনেকুৱা ধৰক ছোৱালীৰ নাম মানে মাকৰ নাম সৰু বাচ্ছা আছে তেওঁলোকে চায় গতিকে তেনেকুৱা এটা ধৰিব নোৱাৰোঁ যে এইটো প্ৰপাৰ ছোৱালীয়ে দিছে নে বা ল'ৰাই দিছে ল'ৰাৰ কমেণ্ট বেছি আহে ছোৱালীৰ কমেণ্টটো আহে একদম খুব মানে কম 100টাৰ ভিতৰত 2টা আহে 100টাৰ ভিতৰত 2টা আহে মানে ছোৱালীৰ লগত একদম ছেপাৰেট একদম খুব কম আহে চ' তাৰ মাজতো আহে সমবয়সৰ কিছুমান চ' কেনেকুৱা লাগে তেতিয়া আহিলে ল'ৰাৰ কমেণ্ট বেছি ভাল লাগে নে ছোৱালীৰ কমেণ্ট বেছি ভাল লাগে কথা ল'ৰা ছোৱালী বুলি একো নাই কমেণ্টটোৰ ওপৰত ডিপেণ্ড কৰে কেনেকুৱা যদি উৎসাহ পোৱা মানে টাইপৰ কমেণ্ট আহে তেতিয়া মই ভাল পাওঁ কিন্তু যদি কিছুমান আহে ডিমটিভেট কৰা বেয়া কৰিছ মোক কৰিছ বহুত বেয়াকৈ কয় সেই ল'ৰা হওক বা ছোৱালী হওক ভাল নালাগে সেইটো মেটাৰ নকৰে যে ল'ৰাই দিছে নে ছোৱালী দিছে কি কমেণ্ট দিছে আৰু খুব যিহেতু মই ক'লোঁ একেবাৰে কম সংখ্যক কমেণ্ট আহে গতিকে মেজৰিটি কমেণ্টটো এনেকুৱাই যে দাদা ভিডিঅ'টো চাই ভাল লাগে সেয়াই আৰু সেইটো কমন তেতিয়া তাৰ বেলেগ নাহে ন বেলেগ তেনেকুৱা একো নাহে এতিয়া জানিব বিচাৰিম বেড কমেণ্ট আহেনে কেতিয়াবা কিবা আহে বহুত বেয়া কমেণ্ট আহে বহুত মানে আননেচেচাৰী কিছুমান মানে বেয়া কমেণ্ট আহে হয় চ' এতিয়া বহুত ইউটিউবাৰে সোধে যে এনেকুৱা বেড কমেণ্ট আহিলে মনটো বেয়া লাগে ভিডিঅ' বনাব মন নাযায় চ' তেওঁলোকক কি ক'ব আপুনি নহয় মোৰ কথাটো এনেকুৱা ধৰণৰ যে যদি কিবা বেড কমেণ্টটোৰ ওপৰত ডিপেণ্ড কৰে যে কেনেকুৱা ধৰণৰ বেড কমেণ্ট কিছুমানে এনেই মানে অদৰকাৰীত আবুল তাবুল কয় কিছুমানে কি হয় যদি কিবা এটা আমি ভুল কৰোঁ সেই ভুলটো মানে শুধৰাবলৈ ভালকৈ নকয় যে তাৰ বৰঞ্চ যি টি বেয়া মাতেদি গালি পাৰে সেইবিলাককহে মই ক'ম যিসকলে যদি কিবা এটা সঁচাকৈ যিকোনো এজন ভিডিঅ' ক্ৰিয়েটৰক বিচাৰে যে এইটো ভুল হোৱাটো শুদ্ধ কৰক বা ভুল হৈছে সেইটো আপোনালোকে শুদ্ধ কৰিবলৈহে মানুহজনক ক'ব কমেণ্টৰ জৰিয়তে গালি দি ঠিক নহয় মানে বস্তুটো গতিকে সেইটোৱে মই ক'ম যে গালি নিদিব শুধৰাবলৈ জাষ্ট এটা মেছেজ কমেণ্ট কৰিব এতিয়া যিহেতু আপুনি ইউটিউবৰ লগত জড়িত ইউটিউবটো আপোনাৰ নিচা নে পেচা মোৰ ইউটিউবটো মই নিচা শুব সময়ত মানে হোৱা মুহূৰ্ত পৰ্যন্ত মই ইউটিউবেই খোজোঁ এতিয়া আনকি ৰাতিপুৱা শুই উঠিও মই ইউটিউবটোৱে খোজোঁ কি কমেণ্ট আহিলে কমেণ্টবিলাক মই প্ৰায়ে পঢ়োঁ আগতে মই ৰিপ্লাই দিছিলোঁ কিন্তু এতিয়া ইমান কমেণ্ট মই ৰিপ্লাই দিব নোৱাৰোঁ গতিকে পঢ়োঁ গতিকে সেই ৰাতিপুৱা শুই উঠি বা ৰাতি হোৱা পৰ্যন্ত আনকি অফিচতো যেতিয়া মই থাকোঁ তেতিয়া মই সময় পালে ইউটিউবটোকে খুচৰি থাকোঁ গতিকে সেইটো মই নিচা বুলিয়ে ক'ম বহুতে কয় ইউটিউবৰ পৰা বহুত টকা পায় লাখ টকা পায় বুলি কয় চ' বহুতে জানিব বিচাৰে যে এজন ইউটিউবাৰ কিমান কি হয় চবেইতো কয় যে ইউটিউবৰ পইচা দি এইটো কিনিলোঁ সেইটো কিনিলোঁ চ' আচলতে ইউটিউবৰ পৰা লাখ টকা পাব পাৰিনে বহুতে সুধি পাৰে ইউটিউবৰ লাখ টকা পাব পাৰে মানে সেইটো মই প্ৰথমতে এটা ভিডিঅ' দিছিলোঁ ইমান টকা নাপায় বুলি যিহেতু মই পোৱা নাছিলোঁ কিন্তু মই পাছত মই এজন ছিংগাৰ মই নাম নকওঁ ভাল ছিংগাৰৰ লগত মই কাম কৰিছিলোঁ তেতিয়া ক'লে যে 1 মিলিয়ন যেতিয়া ভিউজ আহে এটা গানৰ ভিডিঅ'ত তেতিয়া মিনিমাম 60,000 to 70,000 ইউটিউবে দিয়ে গতিকে 1 মিলিয়ন ভিউজত কিন্তু আমি যদি কেটেগৰীটোৰ ওপৰত ডিপেণ্ড কৰে কি ভিডিঅ' দিছোঁ এতিয়া মই ব্লগিঙত আছোঁ ব্লগিঙত ইমান টকা নাপাওঁ কোনোবা এটা ভিডিঅ'ত পাওঁ আৰু সেইটো ইউটিউবৰ এলগৰিথমৰ মতে ডিপেণ্ড কৰে যে কি কথা কি মানে হেৰি গতিকে এইটোৱে ক'ম যে ব্লগিং চেনেলত ইমান টকা নাপায় পাব পাৰে যদি ধেৰ ছাবস্ক্ৰাইবাৰ থাকে ভিউজটো বহুত সঘনাই বাঢ়ে ধৰি লওক আপুনি ভিডিঅ' এটা দিলে বহুত দিনৰ মূৰত 5,000 ভিউজ হৈছে তেতিয়া সেইটোত ইমান পে'মেণ্ট নাহে যদি তুৰন্ত ভিডিঅ'টো বহুত কুইকলি ভিউটো বাঢ়ি গৈছে তেতিয়া তাত পে'মেণ্ট মানে ভাল হয় টকা ভাল পায় আৰু গতিকে লাখ টকা ঘটিব পাৰি তাৰ বাবে কষ্ট কৰিব লাগিব ধৈৰ্য ধৰিব লাগিব ছাবস্ক্ৰাইবাৰ বঢ়াব লাগিব ভিউজ কনষ্টেণ্ট মানে ভিউজ অহা হ'ব লাগিব তেতিয়া ডেফিনেটলি বাঢ়িব হয় চ' সেনেকুৱা ধৰণৰ চ' এতিয়া জানিব বিচাৰিম এজন ছাকচেছ ইউটিউবাৰ হ'বলৈ হ'লে কি কৰিব লাগিব কেনেকৈ কি কৰিব লাগিব
ছাকচেছফুল ইউটিউবাৰৰ কথা কোৱা আগতে মই কওঁ যে ইউটিউবটো এটা মানে কেৰিয়াৰ হিচাপে লোৱাটো একেবাৰে যুক্তিগত কথা নহয় ইউটিউব কেৰিয়াৰ হিচাপে ল'ব নোৱাৰি তথাপি ইউটিউবত যদি ছাকচেছ হোৱাটো বিচাৰে তেতিয়া মই এইটোৱে ক'ম যে যেনেকৈ পঢ়া একাগ্ৰতা এটা দৰকাৰ পঢ়িবলৈ ভাল ৰিজাল্ট কৰিবলৈ ঠিক তেনেধৰণে ইউটিউবতো সেই একাগ্ৰতা বা ডেডিকেশ্যনটো দৰকাৰ যে মই ভাল বস্তু দেখুৱাম ভালকৈ দেখুৱাম আৰু ভাল সময়ত দেখুৱাম গতিকে সেই বস্তুখিনি যদি প্ৰপাৰ মেইনটেইন কৰে তেতিয়া ডেফিনেটলি ছাকচেছফুল হ'ব বহুতে কয় ইউটিউব চেনেল খুলিবলৈ হ'লে এটা দামী কেমেৰা লাগিব দামী ষ্টেণ্ড এডাল মাইক এটা মোবাইল দি কৰিব নোৱাৰি হয় কথাটো কিমান দূৰ সত্য একেবাৰে এইটো সত্য নহয় মোবাইলেদি পাৰি মোবাইলত এডিট কৰিব পাৰি মোবাইলত ব্লগ কৰিব পাৰি মোবাইলত অডিঅ' ৰেকৰ্ড কৰিব পাৰি মোবাইলত অডিঅ' মিক্সিং কৰিব পাৰি সকলোবোৰ আজিৰ যুগত মোবাইলটোৱে সকলো গতিকে মোবাইলত সকলোবোৰ কৰিব পাৰি আৰু ডেফিনেটলি আৰু সেই ট্ৰাইপডটো দৰকাৰ কেতিয়াবা কিছুমান ষ্টেডি ভিডিঅ' ল'বৰ বাবে কিন্তু তথাপিতো ষ্টেডি নহ'লেও বা ধৰি লওক আপোনাৰ কেমেৰা ধৰিবলৈ কোনো মানুহ নাই তেতিয়া দৰকাৰ ট্ৰাইপডটো ইভাগে উইদাউট ট্ৰাইপড যিটো মোবাইল সেই মোবাইলটো লৈ এটা ডাঙৰ ইউটিউব চেনেল ক্ৰিয়েট কৰিব পৰা যাব নিশ্চয় চ' জানি ভাল লাগিল ধন্যবাদ এতিয়া জানিব বিচাৰিম আপোনাৰ ইণ্ডিয়াৰ মানে আমাৰ অল অভাৰ ইণ্ডিয়াৰ কোনজন ফেভৰেট ইউটিউবাৰ মই ফেভৰেট বুলি ক'লে ঢেৰ মই চাওঁ বহুত চাওঁ ইটোৰ লগত ইটো কম্পেয়াৰ কৰিব নোৱাৰি কোনোবা এটা বেলেগভাৱে ভাল লাগে কোনোবা এটা বেলেগকৈ ভাল লাগে কিন্তু মই ইণ্ডিয়াৰ ইউটিউবাৰ বুলি ক'লে মই MSK ব্লগ চাওঁ মটো ব্লগিঙৰ তাৰপাছত মই চাওঁ অংকিত ভাটিয়া তাৰপিছত চাওঁ হপিং বাগ তাৰপিছত তানিয়া খান জিঅ' তেওঁক চাওঁ আৰু লগতে আমাৰ অসমৰে এগৰাকী আছে কৃতিকা গোৱেল ইংলিছত দিয়ে ভিডিঅ' তেওঁৰ ভিডিঅ' চাওঁ গতিকে ঠাইবিলাক চাই ভাল লাগে কাৰণে চাওঁ আৰু MSK ব্লগ এডিটিং ভাল লাগে গতিকে বিভিন্ন কেটেগৰী অংকিত ভাটিয়া মানে এডিটিং ভাল লাগে কিছুমান চেনেল মই সদায় ভিডিঅ'বোৰ চাওঁ টেকনিকেললৈকে চাই টেকনিকেল চাওঁ আগতে টেকনিকেল গুৰুজী চাইছোঁ কিন্তু আজিকালি ইমান নোচোৱা হ'লোঁ কিন্তু যিহেতু মই নিজেই এই ঘূৰা ফুৰা ব্লগিঙৰ লগত জড়িত হৈ গ'লোঁ গতিকে এইবিলাকে চাওঁ টেকনিকেল বুলি ক'লে টেকনিকেল গুৰুজী চাওঁ আৰু প্ৰথম ক'বলৈ গ'লে মই এই ইউটিউবত টকা যে ঘটিব পাৰি বা এইবিলাক কৰিব পাৰি সেই বস্তুটো মই গম পাইছিলোঁ মাই স্মাৰ্ট ছাপৰ্ট চেনেলৰ পৰা গতিকে মাই স্মাৰ্ট ছাপৰ্ট মই মানে সেই চেনেলটো মই এটা ইনস্পিৰেশ্যন বুলি ক'ব পৰা যায় আৰু লগতে মাউণ্টেইন ট্ৰেকাৰ চেনেলটো মই খুবেই ফ'ল' কৰোঁ নিশ্চয় আৰু চাইনে বিবিকি ভাইন চাওক অমিত বাৰ্ণা এনেকুৱা চাওঁ সেইটো মই পাহৰি গৈছিলোঁ বিবিকি ভাইন চাওঁ বহুত দিনৰ মই এটা ভিডিঅ' আহে ডেফিনেটলি চাওঁ আৰু ইফালে অমিত ভাৰ্ণাও চাওঁ আৰু লগতে এইটো আছিলে কমেডি এটা চেনেল নজৰ বাট্টু বুলি সেই চেনেলটো চাওঁ ভাল লাগে অসমৰ কাক ভাল লাগে এইটো এটা বহুত ডাঙৰ কুৱেশ্যন অসমৰ কাক ভাল লাগে ক'বলৈ গ'লে যেনেকৈ মই এতিয়া ক'লোঁ হিন্দী চেনেল বহুত আছে একেই ছেইম কেটেগৰী কিন্তু অসমত আকৌ ছেইম কেটেগৰী বহুত নাই গতিকে প্ৰত্যেকজনে একোটা মানে বেলেগ বেলেগ কেটেগৰীত মানে মনোপলি বুলিয়ে ক'ব পৰা যায় বিজনেছ টাৰ্মত মানে ভাল কৰি আছে গতিকে সকলোবোৰে মই ইণ্টাৰভিউ বুলি ক'লে জলিউড হাংগামাটো চাওঁৱেই ভূষণ পাঠকৰ চাওঁ আই লাভ ট্ৰেভেল এণ্ড ফুড বিকাশৰ সেইটো চাওঁ ডিম্পু বৰুৱা সেইবিলাক সকলোবোৰে চাওঁ সকলোৰে এটা বেলেগ বেলেগ গতিকে চাওঁ আৰু কোনোবা যদি নতুনকৈ আহিছে হয়তো মই দেখা পোৱা নাই দেখা পালে নিশ্চয় চাম চাব চ' ঠিক আমাৰ কমিউনিটি কিমান দূৰ আপগ্ৰেড হৈছে বুলি ভাবে অসমৰ কমিউনিটিটো যথেষ্ট আগবাঢ়িছে ইজনে সিজনৰ হেল্প কৰে কিবা আইডিয়া লগে ভাগে মিলি ভিডিঅ' বনায় গতিকে যথেষ্ট আগবাঢ়িছে আৰু ভৱিষ্যতলৈ আগবাঢ়ি যাব ঠিক তেনেদৰে আমি যদি চাওঁ হিন্দী চেনেলত এতিয়া টেকনিকেল গুৰুজী বা এইফালে ফোন ৰাডাৰ বা কোন আছিলে মটো ব্লগাৰ মুম্বাইৰ কাৰণে খেল গতিকে সেই সকলোবোৰ এটা এটা যেনেকৈ কমিউনিটি ঠিক তেনেদৰে অসমৰে কমিউনিটি বাঢ়ি যাব ভৱিষ্যতে নিশ্চয় আপুনি বিচাৰেনে আমাৰ অসমৰ কমিউনিটিত আৰু ইউটিউবাৰ আহক আৰু ভাল ভাল কণ্টেণ্ট আহক ভাল চবৰে সকলোৰে বেলেগ বেলেগ আইডিয়া সকলোৰে ব্ৰেইনটো একে নহয় সকলোৰে আইডিয়া বেলেগ বেলেগ দেখুৱাৰ মানে পদ্ধতিটো বেলেগ বেলেগ গতিকে আৰু অহাটো বিচাৰোঁ আৰু যাতে আমি তেওঁলোকৰ পৰা কিবা এটা জানো শিকোঁ দেখোঁ গতিকে সেইটোৱে আশা কৰিম যে আৰু ভাল ভাল কণ্টেণ্ট লৈ নতুন নতুন ইউটিউবাৰ আহক বহুত ইউটিউবাৰ আহিছে নতুনকৈ আহিছে কিন্তু টকাৰ কাৰণে চ' তেওঁলোকক কি ক'ব টকাৰ কাৰণে যদি আহিছে মোৰ ইউটিউবটো মোৰ দেউতাৰ নহয় কিন্তু তথাপিতো মই ক'ম যে টকাৰ কাৰণে যদি ইউটিউবত আহিছে বন্ধ কৰক যদি পঢ়ি আছে পঢ়ক যদি চাকৰি কৰি আছে চাকৰিটোক গুৰুত্ব দিয়ক টকাৰ কাৰণে যদি ইউটিউবত আহিছে আজি কৰিব কাইলৈ কৰিব পৰহিলৈ কৰিব 3 মাহ কৰিব তাৰপাছত আপোনাৰ বন্ধ কৰি দিবলৈ মন যাব সেই ধৈৰ্যটোত লাগিব যদিহে আপোনাৰ পেশ্যন হয় ইউটিউবটো এটা যদি নিচা হয় তেতিয়াহে আপোনাৰ ধৈৰ্য থাকিব গতিকে সেইটোৱে ক'ম যে টকাৰ কাৰণে আহিলে আপোনাৰ ইমান টকা মানে
এইটোৱে কম লাভ আছে যদি টকাৰ কাৰণে আহিছে কিন্তু এইটো ধৈৰ্য ধৰিব লাগিব গতিকে সেই ধৈৰ্যটো আপুনি যদি টকাৰ কাৰণে আহিছে মই বোধ হয় বন্ধ হৈ যাব কেইদিনমানৰ পিছত গতিকে যদি নিচা হিচাপে লৈ আহে তেতিয়া ডেফিনেটলি ধৈৰ্যও থাকিব আপুনি আগবাঢ়িব টকাও ঘটিব জানি ভাল লাগে ধন্যবাদ অসমবাসীলৈ মই মৰম যাচিলো অসমৰ এখন টান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও জয় আই অসম